নমস্কাৰ পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা ভিডিঅ'ত যিদৰে আপোনালোকে সঁহাৰি আৰু মৰম আগবঢ়াইছে তাৰ বাবে আৰু আপোনালোকৰ মৰমৰ বাবে আজি আমি দ্বিতীয়টো ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ আৰু আজি শনিবাৰলৈ মই পুনৰ নভেল পাৰ্কত সঞ্জয়ৰ অফিচত উপস্থিত হৈছোঁ। হাই সঞ্জয়। হেল্ল' সুখদা। বিশেষ সময় নষ্ট নকৰি ইউৰোপৰ বিষয়ে আৰু কিছু কথা পাতোঁ নে কি কোৱা? হ'ব, মইতো ভালেই পাওঁ। লিমিটেড সময়ৰ ভিতৰত যিমানখিনি কথা পাতিব পাৰি আমি নিশ্চয় পাতিম। তেনেহ'লে কোৱা, স্পেইন আৰু পৰ্তুগালত ক'ত ক'ত ঘূৰিলা? আমি আৰম্ভ কৰোঁ মেড্ৰিডৰ পৰাই। মেড্ৰিড স্পেইনৰ কেপিটেল চিটি হয়, লগতে ৰিয়েল মেড্ৰিড ফুটবল ক্লাব চবেই জানে। তাৰপিছত বুল ফাইটিং এটা নেশ্যনেল গেমছ নিচিনা হয় স্পেইনৰ, আৰু স্পেইনৰ যিহেতু নেশ্যনেল গেমছ নিচিনা হয়, চ' যিকোনো চিটিত আপুনি বুল ফাইটিং ৰিং দেখিবই। Americano? Washington. Wow. Next. তাৰপিছত আহিলোঁ গ্ৰানাডা। মই বিশেষ কথাবিলাকহে কৈ গৈছোঁ। গ্ৰানাডা এখন চিটি, যিখন চিটি সাধাৰণতে মুছলিম ৰুলাৰে বনাইছিলে, আৰু তাতে যিখন হিল চিটি হয় সেইখনৰ নাম হ'ল আলহামৰা। তাৰপিছত প্ৰচিড কৰিলোঁ স্পেইনৰ চাউদাৰ্ণ মষ্ট চিটি চিভিললৈকে। ইউৰোপত আৰু এটা বস্তু মই দেখিছোঁ, মষ্ট অফ দ্য চিটিছত ট্ৰেম তেওঁলোকৰ খুবেই প্ৰিয়। চিভিলত কৰিব লগা বহুত আছে, যেনেকৈ নৌকা বিহাৰ ইন গুডালাকুভিৰ ৰিভাৰ, A la izquierda, el barrio de Triana, antiguo barrio de pescadores, alfareros y cantaores. Paralelo al río... আৰু এটা ফেমাছ বস্তু আছে, গ্ৰেণ্ড আলকাজাৰ পেলেচ। তাৰোপৰি অল্ড চিটিৰ এটা বিশেষত্ব হ'ল তাতে এটা সময়ত তিনিটা ধৰ্মৰ মানুহ একেলগে আছিলে, মান, জিউছ এণ্ড খ্ৰীষ্টিয়ান। ভেৰি ইণ্টাৰেষ্টিং ইনফৰ্মেশ্যন সঞ্জয়, শুনিবলৈ খুব ভাল লাগিছে, আৰু যদি কেতিয়াবা যাবলৈ সুবিধা পাওঁ তেতিয়া আৰু নিশ্চয় খুব ভাল লাগিব, তোমাৰ কথা মনত পৰিব। মোৰ কিন্তু এই পেলেচটো দেখিবলৈ অলপ আমাৰ লালকিল্লাৰ নিচিনা লাগিছে, তুমি কি কোৱা? দেখাত অলপ পিংকিছ ৰেড হয়, বাট একচুৱেলি লালকিল্লাৰ নিচিনা নহয়, আৰু চবচে ডাঙৰ কথা তেওঁলোকে খুব ভালকৈ সংৰক্ষিত কৰি ৰাখিছে। খোৱাটো চাগে নিশ্চয় বহুত কিবা কিবি জুতি ল'লা নে কি কোৱা? সেইটোতো হয়েই। আৰু এতিয়া জিন্দেগী না মিলে দুবাৰৰ চেনৰিটাৰ কথা পাতোঁ অলপ। চেনৰিটা শীৰ্ষক যিটো গান আছিলে সেইটো স্পেইনতেই বনাইছিলে, আৰু সেইটো বেছ কৰি বনাইছিলে ফ্লেমিংগো ডেন্স।
তাৰপিছত আমি প্ৰচিড কৰিলোঁ লিছবনলৈকে। লিছবন পৰ্তুগালৰ কেপিটেল চিটি হয়। লিছবনখন সঁচাকৈ বিৰাট ধুনীয়া চিটি হয় আৰু লিছবনত কাষতে মেডিটেৰিয়ান চি গৈ পেলাই আটলাণ্টিক অ'চিয়ানত লগ হৈছে আৰু সেইটো ইউৰোপৰ চবচে ফাৰ্ডেষ্ট পইণ্ট টুৱাৰ্ডছ আমেৰিকা বুলি চবেই কয়। আমাৰ ভাৰতবৰ্ষৰ চিটিবোৰত যেনেকৈ আমি ট্ৰেফিক দেখোঁ, ভিৰ ভাৰ বেছি দেখোঁ, ইয়াত কিন্তু দেখা নাই তেনেকৈ। ইয়াত অলপ পপুলেশ্যনটো কম নেকি, ভিৰ ভাৰটো অকণমান কম নেকি সঞ্জয়? পপুলেশ্যনটো যথেষ্ট কম অশোক দা। তাৰোপৰি তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোডৱেজ খুবেই উন্নত। য'ত আমাৰ এটা ৰাস্তা থাকে তাত তেওঁলোকৰ 4টা বেলেগ বেলেগ ছাইডৰ পৰা ৰাস্তা থাকে, তো সেইটো কাৰণেও ভিৰ ভাৰ যথেষ্ট কম। সঞ্জয়, ৰঙাৰঙৰ এইটো কি ৰাস্তা নেকি? মানুহবোৰ ৰঙীন হৈ আছে। এইটো দাদা ফেমাছ পিংক ষ্ট্ৰীট হয়, পিংক ষ্ট্ৰীট অফ লিছবন। ৰাতিৰ পৃথিৱী উপভোগ কৰা ঠাই। তাৰপিছত আমি প্ৰচিড কৰিলোঁ বাৰ্চিলোনালৈকে। বাৰ্চিলোনা স্পেইনৰ কমাৰ্চিয়েল হাব হয়। আমাৰ ট্ৰিপটো আছিল এটা চাৰ্কুলাৰ ৰুটত। মেড্ৰিডত ষ্টাৰ্ট কৰি বাৰ্চিলোনাত শেষ কৰিছোঁ। বাৰ্চিলোনা চবেই জানে ফেমাছ ফৰ ফুটবল। ময়ো দেৰি নকৰি ভিজিট কৰিলোঁ বাৰ্চিলোনা ফুটবল ক্লাবৰ মিউজিয়াম। সেইটো ৱৰ্ল্ডৰ নাম্বাৰ 1 ফুটবল মিউজিয়াম বুলি ক'লেও ভুল নহ'ব। এই যে ভিডিঅ'টোত যে দেখিছোঁ এই ফটোবোৰ, এইবোৰ কি হয় একচুৱেলি? এইবোৰ অশোক দা জাৰ্চি হয়। বিভিন্ন সময়ত বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীয়ে তেওঁলোকক স্পনচৰ যে কৰিছে সেইবোৰেই হয়। অশোক দা, আজি আৰু বেছি দীঘল নকৰোঁ, আজি ইমানতে সামৰোঁ। আৰু যদি কোনোবাই এই ভ্ৰমণ সম্পৰ্কীয় বিষয়ৰ ওপৰত যদি কিবা জানিব খোজে, তো সঞ্জয়ৰ ইমেইল আইডিটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে চিধা সঞ্জয়ৰ লগত যোগাযোগ কৰিব পাৰে, সঞ্জয়ে আপোনালোকক সহায় কৰিব। কণ্টেক্ট নাম্বাৰটো আপুনি যদি কোনোবাই বিচাৰে তেতিয়াহ'লে বা মোক মেইল কৰিলে হ'ল, মই কণ্টেক্ট নাম্বাৰটো শ্বেয়াৰ কৰিম। ঠিক আছে ন, মই কণ্টেক্ট নম্বৰটো দি দিম, আপোনালোকে ফোনো কৰিব পাৰিব যদি ইচ্ছা কৰে। আৰু আপোনালোকে জনাব কেনেকুৱা পাইছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত লিখিব, আমি চেষ্টা কৰিম তাৰ উত্তৰ দিবলৈ। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ সঞ্জয়। ধন্যবাদ। ধন্যবাদ আপোনালোকে চোৱাৰ বাবে। ধন্যবাদ।